হয় দাদা, কি হয়েছে আপনার অলপ জানাবো। নমস্কাৰ, আপোনালোক অহাৰ বাবে মানে এই গোসাইগাঁও অন্তৰ্গত ২ নং পদমগুৰি গাঁৱত আমাৰ মায়েকৰ উক্ত জমিৰ ওপৰত দি NRL পাইপ গৈছে। ওপৰত ফচল যিখিনি আছিলে মণ্ডলে লৈ গৈছে লেখি, তাৰপিছত পইচা ইমানখিনি দিয়া নাই, মানে ইয়াত কিবা খেলি মেলি কৰিছিলে। মানে আনৰ তুলনাত মোৰ মায়েকে বহুত কম পাইছে। মোৰ মাটি আৰু মোৰ মায়েকৰ মাটি সমান সমান, মই অলপ বেছি পাইছোঁ, মোৰ মায়েকে কম পাইছে। এইটোৰ কাৰণত মোৰ মায়েকৰ পৰা মই এইটো চৰকাৰৰ কাছত আবেদন কৰিলোঁ, যাতে আমাৰ মাটিখনত উচিত তদন্ত কৰি যিখিনি মূল্য হয় এই মূল্যখিনি যাতে দিয়ে, এইটোৱে মই চৰকাৰক আবেদন কৰিছোঁ। আৰু ইয়াত খেলি মেলি কৰিছে এই যিবিলাক ছাৰ্ভে মণ্ডল ছিল, এই ছাৰ্ভে মণ্ডলে খেলি মেলি কৰিছে। ডাক নম্বৰ পাট্টা নম্বৰ হ'ল 21, ডাক নম্বৰ হ'ল 39। এইটো কাৰ নামত আছে? এইটো মোৰ মায়েকৰ নামত আছে 2 বিঘা, মোৰ নামত আছে 2 বিঘা। মায়েকৰ আৰু মোৰ মিলি 1 বিঘা মাটি কৈছে, আৰু মোৰ ভায়েকৰ 2জন আছে, ইহঁতৰ ওপৰেদি 1 পোৱা পৰিছে। মানে ইহঁতৰ তুলনাত মোৰ মায়েক বহুত কম পাইছে, মোৰ তুলনাত মোৰ মায়েকে বহুত কম পাইছে। ময়ো কম পাইছোঁ, মোৰ মায়েকেও কম পাইছে। মানে আনৰ অলপ মাটি আছিলে, তাৰ ওপৰত দি গৈছে পাইপ লাইন, কিন্তু ইহঁতে বহুত টকা বেছি পাইছে। মানে কিয় এইটো যিহেতু ছাৰ্ভে কৰিছিলে, ইহঁতে কিবা পাৰ্চেণ্টেজ এটা খাই আছে, মোৰ এইটো সন্দেহ লাগছে। এইটোৱে। আপোনাৰ মাৰ নাম কি আছিলে? মোৰ মাৰ নাম আছিল মজিৰণ বিবি। মই এইটো চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, এইটো উচিত তদন্ত কৰিব লাগে। কাৰ কিমান মাটি গৈছে পদমগুৰি চিটটোত, এইটো তদন্ত কৰিলে ওলাই আহিব।